এয়া কুকাৰত পানী দিছোঁ। দুটা আলু কাটি লৈছোঁ আৰু কলডিল এটা লৈছোঁ, টুকুৰা টুকুৰকৈ কাটি লৈ কুকাৰত দি দিছোঁ। লগতে আৰু কেইটামান এই ৰঙা বুট তিয়াই থৈছিলোঁ তাৰ লৈছোঁ। এয়া এই সোৱাদ অনুসৰি নিমখ দিছোঁ বইল হ'বৰ কাৰণে। এতিয়া কুকাৰটো ঢাকনিখন বন্ধ কৰি গেছটো জ্বলাই তাৰ ওপৰত উঠাই দিছোঁ। ইয়াত 4টামান চিটি আহিব দিয়ালৈকে। তাৰ পাছত মই লৈছোঁ এয়া জলকীয়া 4টা, এটা পিঁয়াজ লৈছোঁ আৰু এটুকুৰা আদা লৈছোঁ পিটিকাৰ বাবে। এইফালে চিটিও আহিছে। ঠাণ্ডা হ'ব তাৰপিছত এতিয়া ঠাণ্ডা হোৱাৰ পিছত এয়া খুলি লৈছোঁ ঢাকোনখন। এইখিনি ধুনীয়াকৈ বইল হৈ গৈছে আৰু এতিয়া উলিয়াম এখন থালত। সেয়া এখন থালত উলিয়াইছোঁ। ধুনীয়াকৈ সিজি গৈছে। এয়া উলিয়াই লৈছোঁ। সকলোখিনি এনেদৰে উলিয়াই লৈছোঁ। এইখনত পিটিকা কৰিবলৈ এটা এয়া গামলা লৈ লৈছোঁ সৰু, আৰু ইয়াৰ পৰা গামলাটোত দি দিছোঁ এই কলডিল, আলু আৰু বুটখিনি। এয়া গামলাটোত দি দিছোঁ। তাত ল'লে মোৰ সুবিধা হ'ব পিটিকিবৰ বাবে। আৰু এতিয়া কাটি থোৱা পিঁয়াজ, জলকীয়া আৰু আদাখিনি ইয়াত দি দিছোঁ। এয়া নিমখো দিছোঁ, সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু অকণমান মিঠাতেলো দিছোঁ। এয়া পিটিকা খাবলৈ ধুনীয়া লাগে। মিঠাতেল দিলে ধনিয়া হ'ব লাগে, ধনিয়া নাই এতিয়া, যিহেতু ধনিয়া ছিজন নহয়। এতিয়া হেতাখনে অলপমান এনেকুৱা হেৰি কৰি থেতেলিয়াই লৈছোঁ। এতিয়া মই হাতেৰে ধুনীয়াকৈ পিটিকি ল'লোঁ। পিটিকাটো হাতে পিটিকিলে সুবিধা হয়। এয়া পিটিকা ৰেডি। বাই বাই।